ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেন্তে চাব, কিয়নো আগৰ ভিডিঅ'টোৰ লগত ৰিলেটিভ হয়। ভিডিঅ'টো দীঘল হৈছিল কাৰণে পাৰ্ট 2 কৰি পিনি এইটো ভিডিঅ' এক্সট্ৰাকৈ আপলোড দিছোঁ। গতিকে ভিডিঅ'টো চাওঁ আহকচোন। ইয়াৰ পিছতনো আমাৰ অৱস্থা কি হৈছিল। চাওঁ ভাই কি আহিছে, খাবলৈ কি দিছা চাওঁ। অ' নেমু খাই লওঁ। চেনিগুটি দাঁত নিকটাই নাথাক। ফটোৱা দুটাই দিছে ই কৈ দিয়া ই আকৌ হ'ল দিয়া। ইমান ৰাতি ৰাতি শ্বুটিং, এইটো গ্ৰুপত কিয় আহিছা? লাষ্ট ডে বুলি আজি বহুত কিবা কিবি হৈ আছে, দিনটো ভাগৰে যুগৰে আৰু দুটা টিম হৈ আজি কাম কৰি আছে। আৰু তাতে খোৱাটো মেইন, খোৱা কিবা কিবি খাই আছে আমি। আৰু এতিয়া মই এটা দেখুৱাম খোৱা হা এইফালে দেখুৱাম, এইফালে এজনে কি দিছে চোৱা না, কি দিছে আকৌ চুলিখিনি কাটি দিলো আজি শ্বুটিঙৰ মাজতে। চাওক না ভাল লাগিছে। আচ্ছা ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ। ময়ো এতিয়া খাই লওঁ দেই, বহুত দেৰি হৈ গ'ল যিহেতু। আজি সেয়া খাইছোঁ, 10টা বাজিলে। চবে খাই আছোঁ। 10:30 বাজি পাৰ হৈ গ'ল আৰু এতিয়াও আমাৰ 11টা বাজি আৰু আছে। কিমান দেৰি হয় ঠিক নাই, ৰাতিপুৱা হৈ যাব চাগে আজি লাষ্ট ডে। এইফালেও হামিয়াই আছে দেই। মই ৰাতিপুৱা বিটুদা প্ৰথম আহিছে, বিটুদা প্ৰথম, মই ছেকেণ্ড। আমি ৰাতিপুৱা একদম 8টাৰ আগতে। আৰু এইফালে এতিয়া সকলোৰে মৰমৰ ভিডিংটো দেখুৱাই নাই ভালকে, গতিকে ভিডিকো সোধো লাষ্টৰ দিনাখনিনো ভিডিঅ কেনেকুৱা লাগিছে, তেওঁৰ মনৰ অনুভৱ জানো আহক। আজি লাষ্ট ডে যিহেতু কেনেকুৱা লাগিছে, মনৰ অনুভৱ কি? দুখতে বহি আছো, এনেই বিডি লাইফটো দুখতে হৈ আছে। আৰু আজি বেছি দুখ লাগিছে, সকলো আৰ্টিষ্টকে মিছ কৰি। আৰু এখন ঘৰত যেনেকে থাকে, এখন ঘৰ হিচাপে আমি কাম কৰি আছিলোঁ। আৰু এক বছৰ আমি একেলগে প্ৰায় মাজে মাজে গেপ হয়, কিন্তু 6 মাহে আমি একেৰাহে কাম কৰি আছোঁ। আজি সঁচাকৈ বহুত মিছ কৰিম চবকে। আৰু গুণগুণ মোক খুব মৰমৰ, তাইক কৈছোঁ কাইলৈ পৰা মোৰ লগত কেইদিনমান থাকি দিবি, মোৰ অলপ দিন শ্বুটিং নাই, অফ ল'ম। আৰু তই অফ লৈ মোৰ লগত 2 দিনমান থাক, ভাল লাগিব। কাৰণ এটা আছোৱে বহুত দিনৰ পৰা জোনবাৰ ঘৰতে আছো মই দেই। বাৰু শ্বুটিং একেলগে কৰি আছে, মোৰ লগতে আছে। কাৰণ তাই অকলে থাকে যেতিয়া, মোৰ লগতে ৰাখি লৈছোঁ তাইক। আৰু খুব ভাল লাগিছে, গোটেই ইউনিটৰ মানুহখিনি বহুত ভাল, ডাইৰেক্টৰ হওক, আৰ্টিষ্টখিনি হওক, খুবেই ভাল। আৰু আজি সঁচাকৈ বেয়া লাগিছে ক্ৰমান্বয়ে। এতিয়া আমাৰ 10:45 ৰাতি, খুব সম্ভৱ 1টামান বজালৈকে আমাৰ শ্বুটিং হ'ব। আজি ইমান চমু চাপি আহিব, টাইমটো সিমানে বেয়া লাগি আহি থাকিব। কাৰণ আমাৰ ইমান ফূৰ্তি কৰি থকা হৈছে, মানে শ্বুটিং যেন কৰি আছোঁ, একো অনুভৱেই নহয়। সকলোৱে হাঁহি ধেমালি কৰি, আৰু সেইখিনি আৰু খুব ভাল লাগিছে। চিৰিয়েলখন আপোনালোকে চাব, আমাক মৰম আৰু আশীৰ্বাদ দিব। আৰু আগলৈও আমি এনেকুৱা
কাম কৰি যাম, আপোনালোকক উপহাৰ দি যাম। 11 বাজি পাৰ হৈ গ'ল। প্ৰথম অভিজ্ঞতা মানে ইমান ৰাতিলৈকে একদম শান্তি মাথাটো শ্বুটিং চলি আছে, তাত বহি আছে ধুনীয়া ধুনীয়াকে ৰাতি 11টা বাজি পাৰ হ'ল। ৰাতি 11 বাজি পাৰ হৈ গ'ল। এতিয়া শ্বুটিং হৈ আছে, লাষ্ট ডে শ্বুটিং। বহি আছে। এইটো এটা টিম আৰু এটা টিম আছে, আৰু সেই টিমটো হৈছে সেয়া, এইটো এটা বেলেগ টিম। যিহেতু আজি লাষ্ট ডে, গতিকে লাষ্ট ডে দুটা টিম হৈছে। তথাপিতো আজি শ্বুটিং খতম নোহোৱাই হৈছে। 11:30 বাজি পাৰ হৈ গ'ল, এতিয়ালৈকে পিকআপেই হোৱা নাই। গোটেই ৰাতিপুৱালৈকে হ'ব যেন পাইছোঁ। হেমেন্দাৰ পিকআপ হৈছে, গতিকে আমি হেমেন্দাক থ'ব আহিছোঁ। ৰাতি 11:30 বাজিল আৰু এতিয়া থ'ব আহিছোঁ আমি। বেলতলা বজাৰ আছিলে যিহেতু আজি, গোটেইখন লেতেৰা হৈ আছে। এইফালে এতিয়া বিদুদা আহি আছে, বাই বাই দিব দেই। বাই 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 বাই। কি আন্ধাৰ, চাওঁ নাই আহা। বাই বাই কৈ দিয়া। আকৌ কেতিয়া লগ পাম ঠিক নাই। দিয়া বাই বাই। 12 বাজি পাৰ হৈ গ'ল। এইফালে আহিছে চাহ আহিছে 12 বজাত। গোটেইগাল আছে এনেকৈ। এয়া ৰাতি 1 বজাত, পুৰা 1 বাজিছে। এইফালে জীৱন্ত দা যাব ওলালে। বাই বাই দি দিয়া, বাই 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 বাই। যোৱা এইফালে বাই বাই নহয় ন? এইফালে ওলাই আছে, এইফালৰ এতিয়াও শ্বুটিং আছে। আৰু এতিয়া 1 বাজিও পাৰ হৈ গ'ল। বাই বাই। এতিয়া ৰাতি 2টা বাজিলে, আৰু এই 2টা বজাত আমাৰ কি আহিছে ক'ব নোৱাৰোঁ। চাহ আহিছে। ৰাতি 2টা বাজিলে যে, এয়া চাওক প্ৰমাণ। 2:10 প্ৰমাণ দেখিছেনে? আৰু এইফালে শ্বুটিং হৈ আছে। এইফালে শ্বুটিং চলি আছে। আকৌ এইফালে ফ্ৰেছ কষ্টিউম। এতিয়া কাপোৰ চেঞ্জ কৰিছে আকৌ নতুন চিনেমাৰ কাৰণে। কি হ'ব আমাৰ জীৱন, হে ভগৱান। চিকেন আৰু ডিম খাব লৈছোঁ এতিয়া, কিয়নো 3:40 হ'ল। বহুত টাইম হৈ গ'ল, ভোক লাগিছে, টোপনি ধৰিছে, খাই লওঁ। মই এতিয়া পাগল হৈ যাম আৰু। এতিয়া ৰাতিপুৱা 4:30 পাৰ হৈ গ'ল, এতিয়ালৈকে আমাৰ শ্বুটিং পিকআপ হোৱা নাই। গুণগুণে আমাক মেকআপ দিওঁতে টোপনি গৈছেগে। চব কিমান কষ্ট কৰি তাই বেচেৰি আছে। এতিয়া আমাৰ বাজিছে 5টালৈ 20 মিনিট আছে। এই কালি ৰাতিপুৱাই যি আহা এতিয়ালৈকে। ৰাতিপুৱা 7 বজাতে কল টাইম আছিলে। ৰাতিপুৱা 7 বজাৰ পৰা এতিয়া ৰাতিপুৱা 4:30 বাজিলে। এতিয়া 4:30 বাজিছে মানে 4:30 বজালৈকে শ্বুটিং চলি আছে মানে, আৰু আগতো চলিয়ে থাকিব। কেইটা বজাত ঠিক নাই। এতিয়া টোপনি ধৰিছে, মাথা বেয়া হৈ চাব পাৰে। শ্বুটিং চলি আছে। এইফালে পোহৰ। So good morning guys. So পোহৰ হৈ গ'ল। ফাইনেলি আমাৰ পিকআপ হ'ল, আৰু টোপনি ধৰিছে মোৰ। টোপনিটো অৱস্থা মোৰ বেয়া। আমি পিকআপ কৰিলো। ৰাতিপুৱা 7 বজাত কল টাইম আছিলে ন? কালি 7টা বজাৰ পৰা এতিয়া 5টালৈকে। ফাইনেলি তোমাৰ উখাহতে পিকআপ হ'ল। ভাল লাগিলে, গোটেই টিমটোকে খুবেই ভাল লাগিলে, আৰু লগ পাই থাকিম বুলি আশাও থাকিল। থেংক ইউ সকলোকে। মিছ কৰিম হয়নে? মিছ কৰিম। তোমাৰ খতম। বাই বাই। নয়নদা বাই বাই। বাই বাই।
বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তেন্তে আজিলৈ সামৰণি মাৰিছোঁ অন্য এটি ভিডিঅ'লৈ আহি আছোঁ অন্য এটি ব্লগ লৈ আহি আছোঁ গতিকে ভিডিঅ'বোৰ চাই থাকিব আজিলৈ সামৰণি মাৰিলোঁ বাই বাই